হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এয়া দেখিছে নহয়, মই গা ধুই আহিলোঁ। আজি মানে আমাক মৰিগাঁৱত নিমন্ত্ৰণ দিছে বাৰ ঘৰত, সেইবাবে সোনকালে গা পা ধুই আজৰি হৈ আহিছোঁ। আৰু আপোনালোকক দেখাই আছোঁ প্ৰিপেৰেশ্যন কেনেকৈ কৰোঁ, চাই থাকিব। এয়া লাহে লাহে আৰু ক্ৰীম চিম ঘঁহি মেলি মেকআপ কৰিবলৈ লৈছোঁ। ভাবিলোঁ আজি চুইদাৰযোৰ পিন্ধোঁ নেকি, এবাৰ চুইদাৰযোৰ পিন্ধি চালোঁ, কিন্তু আকৌ নতুনকৈ বাৰ ঘৰত যাম যিহেতু, সেইকাৰণে ৰেড কালাৰ চাদৰ মেখেলা এযোৰ পিন্ধোঁ বুলি ল'লোঁ। আৰু মই ওলাই ৰেডি হৈ গ'লোঁ। এয়া মই ওলাই ৰেডি বাৰ ঘৰত যাবলৈ। আৰু তাত গৈ ভিডিঅ' দেখাই আছোঁ, আগলৈ ভিডিঅ'টো চাই থাকক। এয়া দাদা গাড়ী চলাইছে, আৰু জুজু বৰমা। জুজু হাই কৰি দিয়া, হাই কোৱা। এয়া আমি আহি পাই গৈছোঁহি, বাৰ ঘৰ পাই গ'লোঁ। এয়া সোমাইছোঁ আৰু বাৰ ঘৰত। এইটো বাৰ ড্ৰয়িং ৰুম। এয়া বা আহিছে আমাক মাত দিবৰ কাৰণে, আৰু আমাক বহিবলৈ দিলে। এয়া ভাগিনজনী। আৰু আমাৰ ভাতৰ সময় হৈ গ'ল। আমাক বিভিন্ন ধৰণৰ ৰেচিপি বায়ে বনাই খোৱালে, টেষ্টি টেষ্টি বস্তু। এয়া বৰমা আৰু আমি ঘৰ আহি পাই গ'লোঁ। এতিয়া এটা এটাকৈ বস্তুবোৰ খুলি পেলাই এতিয়া কাপোৰ চেঞ্জ কৰোঁ। বাই।